আজি গৰু বিহুৰ দিনা অসমীয়া ৰাইজ দেশবাসী আৰু কৰোনা বিধ্বস্ত বিশ্ববাসীৰ মৃত্যুকাতৰ সদৌতিলৈ আমাৰ সাদৰ আৰু সেউজ সম্ভাষণ আগবঢ়ালোঁ। বিহু উপলক্ষে এতিয়া মই আপোনালোকক সকলোৰে পৰিচিত কুলি চৰাই সম্পৰ্কে দুআষাৰ ক'ব বিচাৰিছোঁ। কুলি চৰাই কেন্দ্ৰ কৰি আমাৰ মানুহে বহুতে ভুল ধাৰণা এটা কৰি থাকে যে কুলি চৰাইৰ কুলি চৰাই জনী বুলি কয়। আচলতে কুলি চৰাই জনীয়ে মাত নামাতে, কু মাতটো কুলিৰ মতা চৰাইটোহে মাতে আৰু ইহঁতক পৰিভ্ৰমী বুলি ভাবে। আচলতে পৰিভ্ৰমী নহয়, স্থানীয় পৰিভ্ৰমী বুলি ক'ব লাগে। গতিকে কুলি চৰাইৰ সম্পৰ্কত আমাৰ মানুহে আকৌ সন্দেহ কৰে কাকু আৰু কোৱেল, কোনটো কুলি কোনটো কেতেকী। এই কাকুটো হ'ল কেতেকী অলপ পলমকৈ আহে আমাৰ অসমলৈ, আৰু কুলিবিলাক আহে অতি সোনকালে, চ'ত মাহৰ 15-20 দিন যোৱাৰ পিছৰ পৰা আমাৰ ইয়াতে গান গোৱা আৰম্ভ কৰে, আনন্দমুখৰ গান। আৰু কুলি চৰাইটো হ'ল চিকমিকীয়া ক'লা, যিটোৱে গান গায়, কুকৈ গান গায়। আৰু এটা হ'ল কি, পক্ষীটো মুগা ৰঙৰ ওপৰত বগা ফুট থকা। যেতিয়া কুলিটোৱে কু মাত দিয়ে তেতিয়া বহু দূৰৰ পৰা মাতৃপক্ষীজনীয়ে কিককৈ সঁহাৰি দিয়ে। আচলতে এইবিলাক হ'ল তেওঁলোকৰ সময়ৰ যৌৱন কালৰ সময়ৰ এটা আহ্বান। গতিকে এই সময়ত যে অকল কুলি কেতেকীৰেই দেহলৈ বসন্ত আহে, বহাগ আহে, এনেকুৱা কথা নহয়। পৃথিৱীৰ প্ৰায় 4 মুঠি পানীৰ ভিতৰত গোটেইবিলাকৰে গাত যেন বসন্তৰ প্ৰাদুৰ্ভাৱ হৈ পৰে। এই কুলি চৰাইক লৈ মানুহে বহুত ধৰণৰ কথা কয়, চকুমুদা কুলি আৰু কিবা। আচলতে কুলি চৰাই হ'ল পেৰাচাইট বুলি কয়। ইহঁতে বাঁহ সাজিব নোৱাৰে, নাজানে, বেলেগৰ বাঁহত কণী পাৰি থৈ যায়। কুলি চৰাই 5 বিধ আছে, আৰু এনে কুলি কেতেকী মিলি আছে গোটেই পৃথিৱীত প্ৰায় 127-28 বিধমান আছে। আৰু আমাৰ ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষকেন্দ্ৰিক যিবিলাক চুবুৰীয়া ৰাজ্য আছে সেইবিলাকত আছে প্ৰায় 29-30 বিধমান আছে। গতিকে এই সকলোবোৰ চৰাইৰ বিষয়ে মই লাগিলে আপোনালোকক সময় লৈ ক'ম, কিন্তু আজি অকল মই কুলিৰ বিষয়েহে ক'ব বিচাৰিছোঁ যে কুলিয়ে বাঁহ নাসাজে, কাউৰীৰ বাঁহ, ঢোঁৰা কাউৰীৰ বাঁহ, শালিকাৰ বাঁহ, এইবিলাকত বাঁহ সাজে। গতিকে সেইবিলাকত কণী পাৰি থৈ যায়। আচলতে বাঁহ সাজিব নোৱাৰে বুলি আগতে কৈছোঁ আপোনালোকক। ইহঁতে কণী পাৰি থৈ যায়। কাউৰীৰ কণীটো ডাঙৰ, ইহঁতৰ কুলিৰ কণীটো সামান্য সৰু। যদিও সৰু, কিন্তু ৰংটো একে কাৰণে কাউৰী যদিও চৰাইৰ ভিতৰত ধূৰ্ত বুলি কয়, সি কিন্তু কি হৈ যায়, কুলিৰ ওচৰত লাজলুক হৈ যায়। গতিকে এইটো হাঁহি উঠা কথা। গতিকে কুলিৰ ওচৰত যেন কাউৰীবিলাক হাৰি গ'ল। আৰু কুলি চৰাই সম্পৰ্কে আৰু বহুতো মতবাদ আছে। আমাৰ সংস্কৃতত কোৱা হয় কোকিল, পিক, কাক কৃষ্ণ, পিক কৃষ্ণ, বসন্ত সময় প্ৰাপ্তি, কাক পিক। অৰ্থাৎ বসন্ত সময়তহে কাউৰীৰ গুণ কি, কুলিৰ গুণ কি ওলাই পৰে। কুলিৰ মাতটোৱে হ'ল গুণ, কিন্তু কাউৰীয়ে লৈ পেলাই ইহঁতক ডাঙৰ দীঘল কৰে। যেই সি উৰিব পৰা হ'ল, কিন্তু কাউৰীৰ মৰমো নলয়, কুলিৰ মৰমো নলয়, কাৰো মৰম নলৈ পেলাই একচেটিয়াহে উৰা মাৰি গুচি যায়। এই হ'ল কুলিৰ ধৰ্ম। গতিকে কুলি সম্পৰ্কীয় কথা আৰু বহুত ক'ব লগা আছে। আপোনালোকে যদি কেতিয়াবা ক'ব বিচাৰে বা সুধিব বিচাৰে মই ক'ম। কিন্তু কুলি চৰাইটো আমাৰ ইণ্ডিয়া, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ যিখিনি ওচৰ চুবুৰীয়া দেশ আছে সেইখিনিত থাকে। সেইকাৰণে ইহঁতৰ নাম দিয়া হৈছে ইণ্ডিয়ান কোৱেল বা এছিয়ান কোৱেল। আৰু তাৰোপৰি অষ্ট্ৰেলিয়ান কোৱেল আছে, প্ৰশান্ত মহাসাগৰীয় কোৱেল আছে, প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহত থকা কোৱেল আছে,
কুলি চৰাই কোৱেল মানে কুলি KOEL কুলি চৰাই আছে আৰু প্ৰশান্ত মহাসাগৰৰ ওচৰ চুবুৰীয়া যিবিলাক দ্বীপ আছে সেই দ্বীপবিলাকো কুলি চৰাই বাস আছে মুঠতে অষ্ট্ৰেলিয়ান কোৱেল আগতে কোৱা হৈছে এনেকৈ 5বিধ কোৱেল আছে আন্দামান কোৱেল আমাৰ ভাৰতবৰ্ষৰে দ্বীপপুঞ্জ কিন্তু আন্দামান কোৱেলটো সামান্য অলপ বেলেগ ৰংটো সেইকাৰণে সিহঁতৰ আন্দামান কোৱেল নাম দিয়া হৈছে আৰু আমাৰ ইণ্ডিয়ান কোৱেল বুলিও কয় আৰু এছিয়ান কোৱেল বুলিও কয় গতিকে আজিলৈ আপোনালোকক কোৱেল সম্পৰ্কে কুলি সম্পৰ্কে এইখিনিতে ক'লোঁ কিন্তু মই প্ৰায় 72 চনমানতে কুলি সম্পৰ্কে দুটা লাইন লিখিছিলোঁ কুলি কু 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 কুলিৰ মাতত বিশাল মৰুৰ নিৰখ তৰুৰ অন্দ্ৰা ভাঙিল হাঁহনিৰ চকুত শুকানৰ বুকুত কপৌ ফুল আজিলৈ নমস্কাৰ।